কি চামুচ লয় চামুচ ল'ব নালাগে দে হাতে দি খা ঘৰত হাত নোধোৱাকে খাৱা আৰু এতিয়া চামুচ মাৰে হাত ধুই কিনে পকেটত লৈ যাওঁ মারবু খাই দেখাব নেকি ওতে সিসি ক্যামেরা আছে কথা Welcome to my YouTube channel Nur David Vlogs. তো গাইজ অলপ ৰঙিয়াত যাওঁ ৰঙিয়াত যাই কিনে RS 200 অলপ ৰাইড লৈ আহোঁ ইমান দিন পিছত গাড়ী কি হৈ আছে কি হোৱা নাই আজি 15 দিনমান হ'ল ষ্টাৰ্টাৰ দিয়া নাই গাড়ী পানীত তো ডুবি আছিল তো এতিয়া লৈ কিনে অলপ ৰঙিয়াৰ পৰা ঘূৰি আহোঁ গাইজ তো আপোনালোকে চাই থাকক কি হয় কি নহয় চাই থাকক আৰু এনজয় কৰক আমি যাই থাকোঁ গাইজ এই চাওকচোন এই ভৰি হাত ধুইছে কেনাই আৰু আহিবি না হে নকবি আৰু কেনে লাগছি পানী যেতিয়া আছিল তেতিয়া ভাল আছিল ফেলে দি আহিব পাৰিছোঁ এতিয়া বোকা চকা ভাঙি একদম অৱস্থা শেষ চাওক গাইছ এইগিলা তাৰ ভৰিত বোকা মোৰো আছে ময়ো ধুম তো গাইজ চাওক না গাড়ীৰ অৱস্থা কি হৈ আছে বানপানী আহিছিল আৰু চৰাই ওপৰত উঠি কিনে একদম গাড়ীৰ অৱস্থা বেয়া হৈ গৈছে বেলেগৰ ঘৰত থৈ দিছিলোঁ বৰষুণত কি অৱস্থা হৈ গৈছে চাওক না গাইজ চালে নিজৰে বেয়া লাগি আছে গাইজ গাড়ীটো এতিয়া ছাৰ্ভিচিং কৰিব লাগিব ধুবও লাগিব ইমান দিন 15 দিনমান ইপিনেও পানী উঠিছিল গাইজ গাইজ এতিয়া গাড়ীখন ওলাই কিনে গাড়ীখন মুচি টুচি বলক আমি ৰঙিয়াৰ পৰা অলপ ঘূৰি আহোঁ গাড়ীখন মুচোঁ ভালদৰে এই শুকান কাপোৰ দি মুচি আছোঁ ভালদৰে যোৱাও নাই গাইজ লেতেৰাগিলা চাফাও হোৱা নাই গাইজ কাপোৰটো চাগে জিকাই ল'ব লাগিব অলপমান মুচি লওঁ নেগিলে কাপোৰটো জিকাই ল'ম গাইজ তাৰপিছত মুচি টুচি এনে আৰু অলপমান মুচি কিনে লৈ যাওঁ তাৰপিছত গাড়ীটো এনেও ধুব লাগিব তো জিকাই কেনে এতিয়া মুচি আছোঁ চেলেঞ্জৰ পাইপটো গাইজ বেয়া হৈছে অলপ এইটো ঠিক কৰিব লাগিব এইটো ইগন'ৰ কৰক আৰু নাম্বাৰ প্লেটটো ইগন'ৰ কৰক গাইজ এইগিলা চব ভাল কৰিম দিয়ক এতিয়া আমি ওলাওঁ ৰঙিয়ালৈ যাওঁ বলক গাইজ তো এতিয়া তো গাইজ এতিয়া আমি আহি পালোঁ আপোনাৰ বিলপাৰ বুলি কয় চকখিনিৰ নাম তো বিলপাৰ পালোঁ এতিয়া নেশ্যনেল হাইৱেৰ পৰা ৰাইট ছাইডত গ'লে আমি পাম ৰঙিয়া অলপ দূৰ গ'লে তাৰপিছত ৰঙিয়াত অলপ ঘূৰি ফুৰি আহোঁ আৰু আপোনালোককো দেখাই লৈ আহোঁ ৰঙিয়া চকটো আৰু কিবা কিবি ৰঙিয়াটো আছে সেইবোৰ এনে সৰু সুৰা কৰি দেখাই লৈ আহোঁ অলপ ঘূৰি আহোঁ বলক আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে বহুত মৰম চেনেহ দি আছে গাইজ চ' এনেদৰে দি যাব আগলৈও আপোনালোকে মৰম চেনেহ নকৰিলে কোনে কৰিব কওকচোন গাইজ আপোনালোকৰ মৰম চেনেহ লৈ কিনেতো আগবাঢ়ি আছোঁ ন গাইজ তো আজি বহুত দিন পিছত তেল ভৰাই লওঁ কিহৰ কাৰণে 15 দিন তো গাড়ী ওলোৱাই নাই গাড়ী লাৰাই নাই তো আজি অলপমান তেল ভৰাই লৈ যাওঁ তো গাইজ চাওক না ৰঙিয়াৰ কি ভিউ কি নাজাৰা কি মজা লাগিছে ন আপোনাৰ ভিউখিনি চাওকচোন কি মজা লাগিছে আগলৈ আৰু ভাল এটা ভিউ আছে আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক গাইজ আপোনালোকে ছাপোৰ্ট কৰক অনলি আপোনালোকে ছাপোৰ্ট কৰক গাইজ আপোনালোকে ছাপোৰ্ট কৰিলেহে ভাল ভাল ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ছাপোৰ্ট কৰি যাওক প্লিজ গাইজ তো গাইজ ফাইনেলি ৰঙিয়া হাৱাই চক আহি পালোঁ ইয়াৰ পৰা ৰাইট ছাইডত যাম ডাইৰেক্ট আহেচোন অলপ চাই চিতি গাড়ী চলাব লাগে তো আপোনালোকে গাড়ী চলালে অলপ চাই চিতি চলাব এনেকুৱা ডাইৰেক্ট তো আমি অলপ আগৰ পৰা ঘূৰি আহোঁ বাপৰে বাপ কি ভাঙা বা কি ব্ৰেক মাৰছোঁ নক'ব আৰু গাইজ তো আমি পালোঁ ফাইনেলি তো পাৰ্কখন এৰি থৈ আহিছোঁ তো আৰু ৰিটাৰ্ণ পাৰ্কত সোমাম বুলি ভাবিছোঁ কিন্তু এতিয়া সোমাব পাৰিম নে নোৱাৰিম টিকট লাগে নেকি বাইদেউ চকুটো কণা হৈ গৈছে
তো গাইজ চৰি মই ভাবিছিলোঁ ৰঙা এইটো ডাঙৰ মস্ত ডাঙৰ পাৰ্ক হ'ব। তো ময়ো নাজানো, মোক লৈ আহিছে মোৰ লগত আহাজনী, ই কৈছে যে বলা ৰঙীয়া পাৰ্ক আছে চাই আহোঁ। তো এনেই মানুহ আবেলি হ'লে জকিং কৰে, তো সেইটোৰ কাৰণে ভাল। আৰু তো এইটো ইমান ডাঙৰ পাৰ্ক নহয় দিয়ক গাইজ। আৰু পুখুৰীৰ পাৰে পাৰে পাকি কৰি আছে, তো এক্সাৰচাইজ কৰে এতিয়া চবে। বানপানীত কিন্তু এতো পানী উঠিছিল চাওক গাইজ, বগা বগা হৈ আছে না, এক্সাৰচাইজ কৰি আছে। জেগাটো ভাল লাগে, আহিলে আপোনালোকে একপাক ঘূৰি যাব, বহুত ভাল লাগে। সিহঁতৰ দৰে তই অলপ এক্সাৰচাইজ কৰিবি নেকি? নাই, তই যা মই সদায় কৰোঁ ৰাতিপুৱা। আবেলি হ'লে বহুত মানুহ হয়, কিন্তু আজি কিয় বা মানুহ হোৱা নাই ইমান। আহিব আৰু এতিয়াও আবেলি এতিয়ালৈকে হোৱাই নাই ন, তো আহিব। ই এক্সাৰচাইজ কৰে চা, কেনে লাগিল তোৰ এক্সাৰচাইজ কৰি? তোৰ এইটো এক্সাৰচাইজ হ'ল। ই হ'ব দে, ইয়াৰ এক্সাৰচাইজ এইটো। তইতো নৰা বেলেগ কৰা দেখতো নৰা। আৰু হেলমেটত চিষ্টেম লগাম, কপৰৰ চিষ্টেমটো লগাম, তেতিয়া ভাল ভাল ৰাইডো পাব, ভাল ভাল ভিডিঅ' পাব। তো এতিয়া চাই থাকক, এইটোতকৈ ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক ট্ৰাই কৰিম গাইজ। তো আপোনালোকে চাই থাকিব আৰু ছাপোৰ্ট কৰিব গাইজ। নতুন চেনেল ন, ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট নকৰিলে কোনে কৰিব কওকচোন? আপোনালোকে বহুত কি কৰিম আৰু গাইজ, বিৰিয়ানীকে খাই যাওঁ আমি দুজনে। অলপ দে ৰখা দে, হ'ব দে, তোৰতো খালি খাওঁ খাওয়াটো মেন নাকি? অলপ কমকৈ হবে, নহ'লে পেটলা হবি, গম পাইছা? হিপিয়া হৈ যাবি, নহ'লে হিপিয়া নহ'ব। দে খাব লাগব নহয়, হাত ধোবা, হাত ধুই কিনে পকেটত লৈ যাওঁ। মারবু সিসি ক্যামেরা আছে কোথায় এখন? থৈ দি ভদ্ৰ চলিৰ দৰেকে ভৰি আছো। মই ক'লো দেখোন চিচি কেমেৰা আছে, বান্ধি বৌ আছা তো। যি গৰম পানী ঠাণ্ডাৰ দিন থাকিব নিলে মজা লাগবে। ঐ চাবোনটো লৈ যা না, চাবোনটো লৈ যা। ওপৰত কেমেৰা আছে দেই, ভাইৰেল হৈ যাবি। লৈ আমি এইটো নৰ্মেলটো খালোঁ, মছলাৱালাটো নাখালোঁ। মছলাটো খালে এইটো জানে পেটৰ প্ৰব্লেম হ'ব। তই খা, হ'ব দেই, জলদিকে খা। কি চামুচ লয়? চামুচ ল'ব নালাগে দে, হাতে দি খা। ঘৰত হাত নোধোৱাকৈ খাৱা আৰু এইটো চামুচ মাৰে। চামুচ দি খাই পাইছে না কোনোবাদিনা ঘৰত? চামুচে নাই নেকি? ল বেছিকৈ নল'বি, এইটো ঔষধ। চামুচ দি আজি খা। এই কিমান খা? হাত ধু। হাফ মানে সেই হাফ নেকি? কিমান খাই বাপৰে বাপ। হ'ব দে, কমকৈ খা, পেটলা হবি। এইটো লৈ যাওঁ দে। এইগিলা এইটো নহয় কাইটো, আমি পইচা দি কিনিছোঁ, আমি লৈ যাম। দে লৈ যাম। মায়েৰে তামোলৰ চাদা সোমাব পাৰিব। হয় নেকি? দে চাওক কি মজা চানছেট। গছ খান কাটি দিব লাগব। গছে কিয় কৰি দিছে? তো গাইজ এনেকা ছানছেট হ'লে ন দেখাতো বহুত ভাল লাগে। আৰু বাইক ৰাইড কৰি থাকিলে ৰাস্তাৰ মাজতে ছানছেট দেখা পায়, ৰাইড কৰি মজাই বেলেগ গাইজ। তো এনেকা বতৰত ৰাইড কৰি বহুত মজা। তো গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু গাইজ আপোনালোকৰ বন্ধুসকলক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ক'ব, ছাবস্ক্ৰাইবো কৰি দিব গাইজ। নতুন চেনেল গাইজ, ছাপোৰ্ট কৰি যাব। তো বাই গাইজ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম গাইজ।